এই 2 উইক স্কুলত দিৱালী বুলি ষ্টুডেণ্টছবোৰক অকণমান এক্টিভিটিজ কৰোৱা হ'ল। তাৰে ক্লিপ কেইটামান মই লৈ থৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। তাহাঁতক এনেকৈ চাকিত ৰং কৰিবলৈ শিকোৱা হ'ল, তাৰপিছত পেপাৰেদি চাকি বনাবলৈ শিকোৱা হ'ল। আৰু এই ব্লগটো মই দুদিনৰ মিলাই দিছোঁ। দিৱালী যিদিনা পাতিছিলোঁ তাৰ আগদিনাখন আমি অকণমান স্কুল ছুটি হোৱাৰ পিছত ৰৈ দিলোঁ ডেক'ৰেশ্যন কৰিবৰ কাৰণে সৰু সুৰাকৈ। আৰু সেইদিনাখন আমি ইমানেই কমপ্লিট কৰিলোঁ, হাতত টাইমো কম আছিলে, লগতে বস্তুও নাছিলে। সেইকাৰণে ভাবিলোঁ পিছদিনাখনলৈ অকণমান কৰি দিম আৰু যিমান পাৰোঁ। তাৰপিছত ঘৰলৈ আহি ৰেষ্ট লৈ গধূলি অকণমান ওলাই গ'লোঁ স্কুলৰ ডেক'ৰেশ্যনৰ কাৰণে কিবা দুটামান বস্তু কিনো বুলি। আৰু গাড়ীত আহিলে টুকটুকটো আহিবই। মই এনেকৈ লেজ দি কিবা বনাম বুলি ভাবিছিলোঁ, সেইকাৰণে লেজ অলপ লৈ ল'লোঁ আৰু লগতে ঘৰৰ বজাৰ আৰু স্কুলৰ কাৰণে কিবা কিবি কিনিলোঁ। এইটো মিৰৰ, তাৰপৰা ডাবল চাইডেড টেপ এটা লাগিছিলে, এই দুখন গ্লিটাৰ পেপাৰ আৰু ডেক'ৰেশ্যনৰ বনাম বুলি ভাবিছিলোঁ, তাৰ কাৰণে লেচ আনিছিলোঁ। এনেকুৱা। আৰু যিহেতু আমি স্কুলত কাতি বিহু আৰু দিৱালী একেদিনাখনেই পাতিছিলোঁ, সেইকাৰণে ৰাতি হোৱাৰ আগত বুট অকণমান তিয়াই থলোঁ প্ৰসাদৰ কাৰণে। আৰু মই যে আনিছিলোঁ সেই গ্লিটাৰ পেপাৰ পিংক কালাৰ, সেইটোৱে মই লটাছ বনালোঁ। ৰাতি অলপ দেৰি কৰিলোঁ ঘৰত, তাৰপিছত স্কুলত গৈ অকণমান কমপ্লিট কৰিলোঁ। আৰু ষ্টুডেণ্টছবোৰক এংগেজ ৰাখিবৰ কাৰণে সেইদিনাখনো পেপাৰ ক্ৰাফ্ট এক্টিভিটি এটা কৰোৱা হ'ল। তাৰপিছত আমি তললৈ গৈ চবেই মিলি তুলসীৰ ওচৰত চাকি ধূপ জ্বলাই সেৱা কৰিলোঁ আৰু তাৰপিছত ইহঁতক প্ৰসাদ খাবলৈ দিলোঁ। আৰু এনেকেই স্কুলত স্পেচিয়েল অকেজন বা ফেষ্টিভেলবোৰ পাতি থকা হয় মাজে সময়ে সৰু সুৰাকৈ, তেতিয়া তাহাঁতিও ষ্টুডেণ্টছবোৰেও ভাল পায়। আৰু ঘৰলৈ আহিলোঁ, আহি ইমান ভাগৰ লাগিলে নেপ এটা লৈ ল'লোঁ। তাৰপিছত মোৰ ফেভৰেট বিৰিয়ানী খাই দিনটো এনেকেই শেষ কৰিলোঁ। বাই আজিলৈ।